চয়াবিনৰনো কেনেকৈ ধুনীয়া এখন চব্জি বনাব পাৰি অকণমান টুইষ্ট দি পেলাই সদায়তো খাই থাকোঁ এনেকৈ আজি এখন চয়াবিনৰ নতুন ৰেচিপি শিকোৱা হওক কিন্তু তাৰ আগতে মোৰ ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকে মোৰ ভিডিঅ' যদি চাই ভাল পায় আৰু যদি নতুনকৈ মোৰ ভিডিঅ' চাবলৈ আহিছে তাৰ কাৰণে মোৰ এই ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই কাষত থকা বেল আইকনটি দবাই দিব বলক এতিয়া আমি আৰম্ভ কৰোঁ আৰু লগতে চয়াবিনৰ আঞ্জাখনত কি ইনগ্ৰিডিয়েণ্টছ লাগে সেইটোৰ বিষয়ে অলপ জানি লওঁ গোটেইখিনি সামগ্ৰী ভালদৰে ধুই কিনে পৰিষ্কাৰ কৰি কাটি লওঁ তাৰপিছত আমি ৰেচিপিটো বনোৱা ষ্টাৰ্ট কৰিম এটা কথা মনত ৰাখিব সদায় পাচলিবোৰ ভালদৰে ধুনীয়াকৈ পৰিষ্কাৰকৈ ধুব যাতে ইয়াত বীজাণু ৰৈ নাথাকে আৰু লৈছোঁ নহৰু 4 ফুটা লগত লাগিব নিমখ আৰু হালধি গুড়ি আৰু এই আঞ্জাটোৰ কাৰণে আমাক শুকান জলকীয়া লাগিব 3টা আপোনালোকে যদি বেছি জ্বলা খায় তেতিয়াহ'লে 4টা-5টা ল'ব পাৰিব কিন্তু মই ভাবোঁ যে শুকান জলকীয়াৰ পৰিমাণটো কমকৈ ৰখা ভাল যদি বিচাৰে কেঁচা জলকীয়া ইয়াত দিব পাৰিব শুকান জলকীয়া খালে যিহেতু পেটৰ বেছি গণ্ডগোল হয় সেইকাৰণে মই কম পৰিমাণে ৰাখিছোঁ কেৱল টেষ্টটোৰ কাৰণে খিনি যেতিয়ালৈকে ধুই কিনে কাটি লওঁ তেতিয়ালৈকে অলপমান 5 মিনিট সময় চয়াবিনখিনি ভিজিবলৈ দিওঁ গোটেই পাচলিখিনি ধুনীয়াকৈ ধুই কিনে কাটি ল'লোঁ এতিয়া আমি এইখিনি ধুনীয়াকৈ বনাবলৈ আৰম্ভ কৰিম চয়াবিনখিনি ভালদৰে সিজিছে আমি এইখিনি এতিয়া ভালকৈ ধুই কিনে এবাৰ মই ধুলোঁ আৰু এতিয়া এবাৰ আৰু ভালকৈ ধুই কিনে এইখিনি কাটিম গেছত কেৰাহী গৰম হ'বলৈ দিছোঁ কেৰাহী গৰম হোৱাৰ পিছত আমি ইয়াত তেল দিছোঁ তেলখিনি গৰম হৈ আছে আৰু যদি নাজানে হিটটো চেক কৰিব তেতিয়াহ'লে এনেকৈ দিব পাৰে এনেকৈ দিয়াৰ পিছত যদি বেছি তাপ নালাগে তেতিয়াহ'লে গৰম হোৱা নাই যদি অলপ বেছিকৈ তাপ লাগে তেতিয়াহ'লে গম পাব যে গৰম হৈছে আৰু যদি তেনেকৈ দিবলৈ ভয় লাগে তেতিয়াহ'লে যিকোনো পিঁয়াজৰ এটুকুৰা এনেকৈ দি চাব যদি পিঁয়াজৰ টুকুৰাটো ওপৰতে থাকে তেতিয়াহ'লে গৰম হৈছে যদি তলত পৰি থাকে তেতিয়াহ'লে গৰম হোৱা নাই এতিয়া এইখিনি প্ৰায় গৰম হৈছে এতিয়া মই ইয়াত অকণমান মই জ্বলা গুড়ি দিলোঁ নিমখ দি দিছোঁ এইখিনি ভাজি ভালদৰে লৰাব মাজে মাজে আলুখিনি লৰাই থাকিব নহ'লে দহি যাব যদি হাই ফ্লেমত আছে আলুখিনি অকণমান ৰঙচুৱা হ'বলৈ দিছোঁ তেতিয়ালৈকে মই যিখিনি চয়াবিন আছিলে সেইখিনি থোৱা আছিলে তাত 2টা কণী ভাঙি দিছোঁ 2টা কণী মই লৈছিলোঁ অকণমান দিছোঁ জলকীয়া গুড়ি আৰু দিম অকণমান নিমখ যাতে নিমখখিনি চয়াবিনৰ ভিতৰত সোমাই যায় নিমখ আপোনালোকে সোৱাদ অনুসাৰে দিব দেই এতিয়া ভালদৰে মিক্স কৰিম আপোনালোকে পাৰিলে হাতেৰে মিক্স কৰিব মোৰ যিহেতু জ্বলা গুড়িৰ পৰা অকণমান এলাৰ্জি আছে সেইকাৰণে মই এইখিনি এনেদৰে চামুচেৰে লৰাই ভালদৰে মিক্স কৰিছোঁ
প্ৰায় ৰঙচুৱা হৈছে। এতিয়া আমি গেছৰ ফ্লেমটো বন্ধ কৰি দিব, নহ'লে তেতিয়া আলুখিনি ভাজি চাই থাকিব, তেতিয়া আপোনালোকে নমাব পাৰিব। মই অকণমান বন্ধ কৰি দিছোঁ বাৰু। চয়াবিনখিনি ভালদৰে মিক্স কৰি পেলাই এনেকৈ 5 মিনিট সময়, যদি আপোনালোকৰ সময় অতিকে কম তেতিয়াহ'লে 2 মিনিট সময় এনেকৈ ঢাকি দিব, যাতে চয়াবিনখিনিয়ে ভিতৰত কণীখিনি আৰু নিমখ আৰু জলকীয়াৰ গুড়িখিনি এবজৰ্ভ কৰি লয়। সেইটো কাৰণে 5 মিনিট সময় মই এনেকৈ ঢাক মাৰি কিনে থৈ দিম। প্ৰায় সম্পূৰ্ণ হ'ল। এতিয়া এইখিনি মই তেলত ঢালি দিছোঁ, গৰম তেলত। এতিয়া ভালদৰে লৰাম। ধুনীয়াকৈ ভাজিব। অকণমান হালধি গুড়ি মিক্স কৰি দিছোঁ, বেছি নিদিব, অলপ দিব, যাতে অকণমান কালাৰটো আহে। এইখিনি মোৰ প্ৰায় সম্পূৰ্ণ হৈছে। একদম কাৰাকৈ নাভাজিব, কাৰণ ইয়াৰ লগত ডিম আছে বুলিতো গমেই পাইছে। যদি একদম চয়াবিনখিনি কাৰাকৈ ভাজিব যায় তেতিয়াহ'লে ডিমখিনি কিন্তু ক'লা পৰি যাব, আঞ্জাখন তিতা লাগিব। সেইটো কাৰণে অলপ নৰমকৈ ভাজিলেও হ'ব। ধুনীয়া কালাৰ আহিছে ইয়াৰ। এইখিনিতে নমাই ল'ম। আমি আকৌ অকণমান তেল দিছোঁ। গৰম হোৱাৰ পিছত ইয়াত দিছোঁ জ্বলা গুড়ি, শুকান জলকীয়া আৰু ডালচেনি আৰু ইলাইচি। লগে দিছোঁ নহৰু 4 ফুটা। লগতে দিছোঁ পিঁয়াজখিনি। এইখিনি ভালদৰে লৰাম। দিছোঁ ½ টিস্পুন হালধি, দিছোঁ সোৱাদ অনুযায়ী। ভালদৰে লৰাম। শেষত ½ টিস্পুন ধনিয়া আৰু জিৰা গুড়ি পাউডাৰ দি পেলাই ভালদৰে লৰাম। বিলাহী আৰু পিঁয়াজখিনি ভালদৰে সিজিবলৈ আৰম্ভ কৰিছে। সেইকাৰণে আমি এতিয়া গেছৰ ফ্লেমটো প্ৰায় ল' কৰি দিম। ল' কৰি অকণমান ভাজি পেলাই 1 মিনিট সময় ভাজিব। এতিয়া গেছৰ ফ্লেমটো সোমাই দিম আৰু এইখিনি এতিয়া এটা পাত্ৰত লৈ পেলাই, কাঁহী বা নহ'লে বাতিত লৈ পেলাই এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পিছত মিক্সিখিনি পেষ্ট কৰিম। পিঁয়াজৰ ভাজিখিনি মই নমাই লৈ পেলাই এনেদৰে ঠাণ্ডা হ'বলৈ দিছোঁ। আপোনালোকেও যেতিয়ালৈকে ঠাণ্ডা নহয় তেতিয়ালৈকে কিন্তু এইখিনি মিক্সিত নিদিব। মোৰ প্ৰায় ঠাণ্ডা হৈছে। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্সিত পেষ্ট কৰি ল'ম। এইখিনি ধুনীয়াকৈ কৰি ল'লোঁ। মই কিন্তু বহুত বেছি মিহি পেষ্ট কৰা নাই দেই। এতিয়া চাব পাৰে ইয়াতে অকণমান পিঁয়াজৰ টুকুৰা হৈ আছে। মানে বহুত বেছি মিহি পেষ্ট কৰিলে কি হৈ যায়, এই পিঁয়াজৰ যেতিয়া আপোনাৰ
টুকুৰাবোৰ দাঁতত লাগে তেতিয়া খাই বহুত বেছি মজা লাগে। সেইকাৰণে মই বহুত বেছি মিহি পেষ্ট কৰা নাই। আপোনালোকে যদি বিচাৰে মিহি পেষ্টটো কৰিব পাৰে, মই মানে এনেকৈ খাই যিহেতু ভাল পাওঁ সেইকাৰণে মই অকণমান তেনেকৈ ৰাখিছোঁ। আকৌ এবাৰ গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে পেষ্টখিনি মই ঢালি দিম। দিছোঁ ভাজি থোৱা আলুখিনি আৰু দিছোঁ ভাজি থোৱা চয়াবিন আৰু কণীখিনি। আৰু এতিয়া এইখিনি ভালদৰে লৰাম। ভাজিব নালাগে দেই, যিহেতু গোটেইখিনি বস্তু আমি ভাজিয়ে লৈছোঁ সেইকাৰণে এইখিনি জাষ্ট লৰাই কিনি 1 মিনিট টাইম লৰাব। লৰোৱাৰ পিছত আমি ইয়াতে পানী দিব পাৰিম। দিম এইটো গিলাচেৰে 1 গিলাচ পানী দিছোঁ ইয়াত। এতিয়া ভালদৰে লৰাই এইখিনি হাই ফ্লেমত উতলিবলৈ দিম। এইখিনি প্ৰায় উতলি আছে, এইখিনি হ'ব এক হোৱাৰ সমাগত। এইখিনি বহুত বেছি যদি ঝোল খোৱা আপোনালোকৰ অভ্যাস আছে, ঝোল কৰিলে কিন্তু ভাল নালাগিব। এইখিনি গ্ৰেভি ভাল লাগে, ৰুটিৰ লগত খাব পাৰিব, ভাতৰ লগত খাব পাৰিব, বহুত ধুনীয়া আৰু টেষ্টি হয়। লাষ্টত অকণমান ধনিয়া গুড়ি আৰু জিৰা পাউডাৰ দি এইখিনি এতিয়া নমাই থ'ম। দেখিবলৈতো বহুত ধুনীয়া হৈছে, খাবলৈ নিশ্চয় বহুত টেষ্টি হ'ব। আপোনালোকে বনাই খাই চাব, কেনেকুৱা লাগে মোক কমেণ্ট বক্সত জনাব। সকলোলৈ কম ভালকৈ থাকক, ছেফ থাকক, চেনিটাইজ কৰক, বাহিৰলৈ অত্যাৱশ্যকীয় সামগ্ৰী আনিবলৈহে যাব, এনেই অনাহকত বাহিৰত যাতে ঘূৰি নুফুৰে কোনেও। এইখিনি আমাৰ অসমৰ কাৰণে বহুত বেছি ক্ৰুচিয়েল টাইম। আৰু এতিয়া ভিডিঅ'টো মই শেষ কৰিম, কিন্তু তাৰ আগত আকৌ এবাৰ কৈছোঁ, মোৰ যদি এইখিনি অকণমান প্ৰচেষ্টা আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ। আকৌ আহিম নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত।